গাইজ আজি আমি ওলাই আহিছিলোঁ মানে ফিউল এডিক্টেডৰ ভিডিঅ' শ্বুট কৰিম বুলি, মানে বাইকৰ ৰিভিউ বনাম বুলি। প্ৰথম আহিলোঁ বাজাজ, তাৰপৰা গ'লোঁ হিৰ', আহিলোঁ ইয়ামাহা, আৰু এখন বাকী আছে KTM। KTMত এতিয়া সোমাম আমি, কিন্তু বাট এখন ডিলাৰতো আমাৰ গাড়ী নাপালোঁ। মানে এনেকুৱা আমাৰ মঙলেইখান এনেকুৱা মানে কংকাল পৰিস্থিতি আছে, টেষ্ট ড্ৰাইভ ল'বৰ কাৰণে গাড়ী নাই। মানে আমি ইয়ামাহাত আহিছিলোঁ, অকল এক্সেছাৰৰ বাহিৰে বেলেগ একো গাড়ীয়ে নাই। এক্সেছাৰ আৰু হেৰি আছে জেডাৰ, সেইখন আছে। আৰে আমি এক্সেছাৰৰ ভিডিঅ' বনাইছোঁহে, মানে এখন গাড়ী এভেইলেবল নাই। বাজাজৰ ইমান ডাঙৰ এখন গাড়ী তাতে এভেইলেবল নাই, হিৰ'ত এভেইলেবল নাই, একো টেষ্ট ড্ৰাইভৰ কাৰণে গাড়ীয়ে নাই। এতিয়া যদি KTM যাওঁ তাতো এখনে আছে, এডভেঞ্চাৰ 250, বেলেগ আৰু গাড়ীয়ে নাই মানে সেয়াই আৰু। আমি এতিয়া ফিউল এডিক্টেডৰ ভিডিঅ' নপোৱাৰ পিছত এতিয়া ভাবিছোঁ যে কিবা এটা কৰিব লাগিব, ব্লগকে শ্বুট কৰিব ষ্টাৰ্ট চাব ব্লগ বহুত আমি কিবা নহয় কিবা আপোনালোকক ইণ্টাৰেষ্ট দিবলৈ কিবা নহয় কিবা কৰিম। চাই থাকক। মানে এইটো ষ্ট্ৰাগল আৰু লাইফৰ, কিবা কাম কৰিব আহিছিলোঁ বাট নহ'ল। এতিয়া মানে আমি আকৌ কিবা এটা কৰিম, আমি আকৌ এইবাৰ ক'ৰবাত খুচৰিম যায় মানে বেগটো থলোঁ ইয়াতে বিশালত আহি, আৰু এই ইম্পৰ্টেণ্ট চামানবিলাক লৈ যাব লাগে। বেগ ৰক 40,000 টকীয়া কেমেৰা নহয়। এইটোত বহুত দাম ৰাইজ। এতিয়া ভিতৰত যাওঁ কি আছে চাওঁ। বিশালত আহিছিলোঁ কাপোৰ কিবা কিনিম বুলি, কাপোৰ কিনিম মানে এনেই আৰু ক'তো গাড়ীৰ ভিডিঅ' বনাবৰ কাৰণে নাপালোঁ, চব হ'লেও এবাৰ বিশালত যাই চাওঁ কিবা আছে নেকি। তো মোৰ ড্ৰেছটো দেখিছেনে, এনেকৈ দেখাই দিছোঁ। এই ছেইম ড্ৰেছটো বিশালত কাম কৰা মানুহবিলাকে পিন্ধি আছে। মানে মোক এই ৰ মোৰ ড্ৰেছটোক লৈ কি কৰিবি গাইছ, আমি মলত সোমাই কি বাছ লক্ষ্য কৰিছোঁ। চিমনে পূৰা আৰু নিজক চাল দি আহি আছে, মই ইফালে ড্ৰেছটো দেখা পালোঁ ইয়াৰ মলৰ। सेम ड्रेस এইটো मेरे साथ गलत हो गया अभी। लो लो तो ভাল লাগছে তো হিৰকে এনে এইবিলাক এনে কাপোৰবিলাক চাই আছে দেই, কিনা নাই। এইফালে চা, ধুনীয়া লাগছে। गाइस ये देखो कितना अच्छा टी शर्ट है, ले लो क्या आपको मन। ফোন আহি গ'ল টি চাৰ্ট হিৰ'ক তামাম ভাল লাগছে। যদি লয় ল'ব। মই মানে মোৰ পচন্দৰ কাপোৰ মই ইয়াতে বিচাৰি ঘূৰিছোঁ, পোৱা নাই। ধুনীয়াকৈ মই ক্ৰক্স পিন্ধি আছোঁ, ক্ৰক্স মানে এযোৰ পিন্ধি চাইছোঁ, সক্স ল'ব লাগিব। ভাল লাগছে, ধুনীয়া লাগছে। মই মানে এনেকুৱা চেণ্ডেল পিন্ধাই নাছিলোঁ আজিলৈকে, চ' এইযোৰ মই পিন্ধি কিনে কিবা এটা বেলেগ মজা লাগছে। মই ভাবিছোঁ লৈ যাওঁ নেকি চাগে। মোৰ মানে এইযোৰ বহুত কমফৰ্টেবল, বাইক চাইকৰ ৰিভিউ চিভিউ বনাব যাওঁ না মই, এইযোৰ বহুত ভাল। তোৰ চাওঁ এইযোৰ মই কি কৰিম ভাই, মোৰ ঘৰৰ মাটিৰ ঘৰ। ओ माय गॉड की साल लगती है अच्छा ये क्या पहन लिया मैंने, ये मैं स्टेटस खराब कर देगा ये चीज़। नहीं ये तुम पहनो राइस। মানে আমাৰ যিটো ট্ৰিপ আহি আছে, হিৰ'কে কি ল'লা ট্ৰিপ মজা লৈছোঁ গাইছ। আৰু কি অকাত অনুসাৰ চীজে লেনে যাইয়ে ভাই টি চাৰ্ট চাই থৈ আহিছে, এইটো ল'ব, মই লৈছোঁ এইটো। মুখৰ কথা, লাইফত প্ৰথমবাৰ মই এযোৰ ক্ৰক্স লৈছোঁ, বহুত দামী গাইছে। ইজত কিমান লৈছে জানে, 200 টকা লৈছে, 200। আৰু এইফালে সেই ট্ৰেভেলিং বেগ চাই আছে, চোৱা কি চাবা। আৰে বাবা इसका प्राइस देखो तुम पहले ये रखा मैं इधर। আৰু মানে ইয়াতে যিমানবিলাক বেগ আছে এইবিলাক চব মানে সেই বেগ কি বুলি কয়, চাফাৰী হওক মানে হাই লেভেলৰ বেগ হয়। लेकिन 4,894 মাত্ৰ চাফাৰী বেগ হা এইকেইটা না ল'বা। এইটো ভাল লাগছে, ডিছকাউণ্ট হ'লে 4,000 পাবা আৰু লাগিব। সেইটো অকাত অনুসাৰ ये हमारा औकात के बाहर है गाइस। অকাতকে এইটো ভাল লাগছে তো, এইটো ট্ৰেভেলিং বেগ হয়, ব্ৰেক কৈ আছোঁ মই, বেগ হয়। অ'কে ভাল লাগছে। ইমানবিলাক বজাৰ দেখিছে, মই চেণ্ডেল কিনিছোঁ আৰু এইটো টি চাৰ্ট ল'লোঁ। আপোনালোকে ভাবিছে নেকি আমি এনেই কাপোৰ কিনিব নাই, এনেই নাহৰাই তুমি বহুত বাৰ। ধুনীয়াকৈ আমি বজাৰ কৰিলোঁ তাতে, কি বজাৰ কৰিলোঁ বুলি এইটো দেখালে। চেণ্ডেল একযোৰ কিনিছে, মোজা একযোৰ কিনিছে, কাপোৰ চাপোৰ সেনেকৈ লয়। এতিয়া যাব হৈছে এখন বিয়া খাব, মানে দিনত তাতে একো খোৱা নহ'ল, চ' আমাৰ ইয়াতে এখন বিয়া আছে গাইছ। আজি হিৰক আজি নামাতা বিয়া খাব। মাংস ভাত আছে, মাংস ভাত আমি নামাতা বিয়া খাব যাম, ঘূৰা বান্ধাতে এইপিনে সোমাই গ'লে পাম।
তো মানে মোক মাতা নাই তো বলক বিয়াখন খাই আহোঁ আপোনালোকক দেখাম বলক মনে একবাৰ দেখাম বিয়াখন বলক বিয়া পালোহি বিয়া হাই 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 এখেতসকলৰ মামাৰ বিয়া গাইছ বিয়া খাব আহি আমি ইয়াতে বহি আছোঁ এইখন বিয়া আমি ধুনীয়াকৈ আছোঁ বহি ইয়াতে ভাত খোৱা নাই দৰাটো তোমাৰ কোন হয় দৰাটো কোন হয় তোমাৰ মামা হয় মামাৰ বিয়া আছে এইবিলাক এই আৰু তাইৰো মামা তিতিমানৰ মামা আৰু পাপৰৰ মাইনা আৰু মই নামাতা বিয়া খাব আহিছোঁ ধুনীয়া এতিয়া বস্তু খাওঁ আৰু ইয়াতে লাগে হয় নাই খোজ হৈছে নাই হৈছে ফাইনেলি ভোজৰ পাতত আমি এতিয়া মানে ভাতটো খাওঁ খাব আহিছোঁ ভাত খাওঁ বাকী মানুহ এইফালে বহুত মানুহ আছে আমাৰ লগতে বাবু বহিছে মই পইচা আহি গ'ল ৰাইজ এইফালে হিৰক খাব লাগি গ'ল আমিও খানি বটকি খাই দিওঁ আৰু নেকি তো ৰাইজ আমি বিয়া খাই আহিলোঁ ধুনীয়াকৈ বস্তু খাই আহিলোঁ এতিয়া পেট ভৰি গৈছে গাইছ টাইটকৈ মাৰিছোঁ পনীৰ মাছ তাৰপিছত দুটাকৈ ৰসগোল্লা কি আছিল লালমোহন মোকো খাইছে গাইছ এৱে খাব দিছে আৰু মই কিয় নাখাওঁ মই খাব জানা মোটা টানি আৰে এওঁ খাব দিছে মৰমত খুৱাই দিছে হাতেৰে খাওঁ খাইছোঁ আৰু ধুনীয়াকৈ বস্তু খালোঁ এতিয়া ওলালে মানে আজি আমাৰ দিনটো মানে কোনো প্লেন নোহোৱাকৈ হৈ গ'ল আমি ভিডিঅ' বনাব পাৰিছিলোঁ ভিডিঅ' বনাবলৈ কিন্তু বাছ জাষ্ট এটাই হ'ল আমি কেটিএমত যে এপইণ্টমেণ্টটো লৈ ল'লোঁ যে ভিডিঅ' বনাম কিন্তু প্লেন একো নকৰিলোঁ চব প্লেনৰ নিচিনা হৈ গ'ল মঙলদৈ কিবা কিবি কৰিলোঁ আহিলোঁ ভোজো খালোঁ এতিয়া আকৌ যাই আছোঁ ঘৰ নাযাওঁ মানে এতিয়া যিহেতু টাইম এতিয়া 5টা 7 হ'লে গতিকে চিধা যাম লাহে লাহে যাম যাই কিনে আমি ডাইৰেক্ট বিয়াৰ পৰা আহি ডাইৰেক্ট জিম কিমান লৈছে 17.5 কেজি চেষ্ট মানে মই বহুত দিন জিম অহা নাইতো মই মাৰা নাই মানে মোক সেইকাৰণে ইয়াক দেখাইছোঁ বডি চডি দেখিছে নাই চলি চব আছে চব জিমত ধুনীয়াকৈ 17.5 কেজি 17 কেজি মাৰোঁ যিখিনি মাৰোঁ মেইন বডি বিল্ডাৰবিলাক আহি আছে এতিয়া চব আহি আছে এইবিলাক বডি বিল্ডাৰ এইবিলাক এই ৰঞ্জয় দেখিছে নাই এই চলি দীঘল বডি বিল্ডাৰ আজি ভিডিঅ' বনাব আহিছোঁ এইটো আমাৰ ভিগু মেইন বডি বিল্ডাৰ ভিগু হাই মেইন বডি বিল্ডাৰ দেখিছে না বিলাক চলিৰ মাজত মোক মানে কিবা ছেকেণ্ড হেণ্ড দেখা গৈছে কেনেকুৱা বহুত দিনৰ মূৰত নতুন মোবাইল লোৱা পাৰ্টি ক'ত ভাই আজি অন কেমেৰা হচ্ছে সেইকাৰণে বাপচা S24 না কি S24 কিমান লৈছে এইটো মোবাইলৰ মানে হেৰি ভাল হয় ফটো ভাল হয় ভিডিঅ'গ্ৰাফি মানে যিমান দিন হয় আইফোনৰ ভিডিঅ'গ্ৰাফি ভাল হয় বাৰু বাট এইটো মানে ফটোগ্ৰাফি ধুনীয়া হয় Samsung S24 হিৰক এইফালে চা নতুন মোবাইল ৰঞ্জয় এই কাউণ্ট কৰি আছে ধুনীয়াকৈ এইবিলাক চলি থাকে আমাৰ জিমত পুচাপ চেলেঞ্জ চলি আছে হিৰো কেইটা মাৰলি কেইটা এই গন্তি কৰিছে বাপৰে বাপ তামাম পুচাপ ৰাইজ তামাম পুচাপ চলি আছে কিমান মাৰিব ৰঞ্জয় মাৰ এবাৰ মোক ভিডিঅ'টো দিবি আকৌ ভাই মাৰ চুলি চাইছোঁ মই মাৰি দেখাম মানে তৰাই দেখিছে হাতত কি হৈ গ'ল জিটি এই জিমৰ পৰা ওলাই কিনে আমাৰ যুগলৰ এখন জিটি এটা মানুহ দেখা পোৱা হোৱা নাই এইটো যুগল এইটো হিৰ' এই যুগলৰ এখন গাড়ী জিটি 650 মানে চবৰে ড্ৰিম বাইকটো যাবলৈ মই একবাৰ চলাই আহে আৰু ইয়াতে কি লাগে চাওক ৰেড ষ্টাৰ পাৰফৰ্মেঞ্চ একবাৰ চাউণ্ড শুনাই দি আছোঁ আপোনালোকক এক ছেকেণ্ড
18-20 মান দেখিছা গাইছ উইদাউট ডিপি কুলাৰ আৱাজ হয় এইটো এবাৰ বলক এখন চলাই দেখো প্লাষ্টিক লৈ নাই দে আগত ভাঙি নিম Wow, guys, কি বে কেনেকুৱা চাল লাগছি বে গাড়ীখন চলাই আৰে বাবা আৰে ৱাও এটাই কথা কৈছো ৱাও গাইছ অৰা বে কেঁচা লাগছি বে গাড়ীখন চলাই এ বে ইমান বেক পেইন চেক পেইন নহয় বে পইচা পাতি থাকিলে এখন ল'ব লাগে ৰাইছিল গাড়ী বে কি চালিয়া বুলি ক'লো আপোনালোক কি চালিয়া এনেকুৱা এখন গাড়ী আৰু মেইনলি ভাল লগা কাৰণটো হৈছে ইয়াতে লাগি আছে ৰেড ষ্টাৰ পাৰফৰ্মেঞ্চ না চ' মানে গাড়ীখনৰ লগত যিটো লুকছ যিটো মানে কেফে ৰেচাৰ বাইক না একদম পূৰা জাষ্টিফাইড হৈ গৈছে লুকটো মানে এই একজষ্টৰ কাৰণে লাষ্ট শুনক বাছ ধুনীয়াকৈ আহি পালোঁ ঘৰ তো দিনটো কিবা কিবি কৰি জিমত থাকিলোঁ জিমৰ পৰা ওলাই বাইকখন চলাই অলপ ভাল লাগিল চ' এতিয়া ধুনীয়াকৈ আহি পালোঁ ঘৰ সেইফালে দেউতাহঁতে জুই পাই আছে মানে যে বিয়া খাই একো না ভাত নাখাব থাকে আলোচনাত মানে পূৰা বিলীন হৈ আছে তো সেই এই দুটা নৰ্মেল ব্লগ আহিল বাকী আজি এইবাৰৰ পৰা ধুনীয়া ট্ৰেভেলিং ব্লগবিলাক আহি থাকিব তো চাই থাকিব তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আগলৈ ভিডিঅ' বাই বাই